নমস্কাৰ আসসালামু আলাইকুম মই আছাদা ওয়েলকাম বেক টু মাই চেনেল ওয়াজবা আসিয়ানা আজি মই কুলচা বনাইছিলো তাকে ভাবিলো আপোনালোকৰ আগলে ভিডিওটো লৈ আহো তাকে ভিডিওটো চাই যাওক কেনেকুৱা পাব আৰু কমেন্টত জনাব আৰু আশা কৰো ভিডিওটো চাই নিশ্চয় ভালে পাব বুলি এয়া লৈছো ময়দা 1 কাপ তোৰে 3 কাপ 2 কাপ দিলো এটো 1 কাপ এয়া 3 কাপ মই ময়দা লৈছো প্ৰায় এটো দি ময়দা দি বনালে বেছি ভাল হয় কুলচা ইস মই তিয়াই থৈছিলো ইয়া 2 চামুচ আৰু আধা চামুচ চেনি আৰু অকমান গাখীৰ দি পেলাই মই ইয়া আধা ঘণ্টা মান তিয়াই থৈছিলো তাৰ আগতে ইয়াত দিম পাউডাৰ গাখীৰ ইয়াত মই 3 চামুচ লৈছো এখিনি ইয়াত দি দিম এয়া আধা চামুচ মান চেনি দিছো অকমান নিমখ দিছো তাৰপিছত আমি যোনখিনি ইস্কিনি থৈছিলো এখিনি ইয়াত এতিয়া দি দিম আৰু আপোনালোকে যদি ইস নাই তেতিয়াও তো বনাব পাৰিব বেকিং পাউডাৰ আৰু বেকিং সোডা দুটা দিব আৰু লগতে লাগিব গাখীৰ দৈ দিয়া গাখীৰ লৈছো এখিনি গাখীৰ এখিনি হৈ গল দিয়া অলপমান কুহুমিয়া লব খালি গাখীৰ হক বা পানী কালি আমি বেবি হৈ আসলো ইয়াত দি অলপকে দি খচিম এখিনি হৈ গল মোৰ খসা তাৰপিছত ইয়াত আপোনালোকে তেল নহলে বাটাৰ দিব পাৰে মই বাটাৰকে দিছো এয়া বাটাৰ অলপ লৈ পেলাই ভালকে ইয়াত হানি দিছো তো হেয়া লৈছো মই ইয়াত তিয়াই থৈছিলো কাবলি বুট 2 কাপ এখিনি ইয়াত এতিয়া ঢালি দিম মই ধুই মেলি ভালকে তিয়াই থৈছো আকৌবাৰ ধুইয়ে লৈছো আৰু ইয়াত দিয়া আগত তাতে দিছো পিয়াজ দুটা আৰু লগতে দি দিম মছলা এয়া লৈছো ইয়াত ধনিয়া পাউডাৰ 2 চামুচ তাৰপিছত লগতে লৈছো আপোনাৰ এয়া জিৰা গৰম মছলা তাৰপিছত লৈছো এয়া মিট মছলা অকমান আৰু লগতে দালচেনি ইলাচি ডাঙৰ ইলাচি আৰু লং কেটমান আৰু লগতে লৈছো জালুক এই গোটেইখিনি ইয়াত এতিয়া দি দিম গোটেইখিনি ইয়াত দি দিলো লগতে ইয়াত দিম কলা নিমখ আৰু তেল অলপমান ইয়া বগা নিমখ যোনটো আমাৰ ডেইলি ইউজ হৈ থাকে হেতু দিছো আৰু লগতে অলপমান কলা নিমখো দিম তেতিয়া টেষ্টটো আৰু ভাল আহে মান তেল দি দিম কেঁচা মিঠা তেল অলপমান দি দিম তেল দিছো এয়া তেজপাত 3 কিলা লৈছো তেজপাত 3 কিলা লৈ পেলাই অকমান খালি পেলাই ইয়াতে দি দিছো এয়া আদা নহৰু পেষ্ট দি দিছো লগতে অকমান পানী মিক্স কৰি পেলাই দি দিছো আৰু অকমান হালধি গুড়ি 3 বা 4টা মান পচল মৰাম এখিনি হৈ গল দেখিলে নে ধুনিয়াকে ফুলি আহিলে আমি যিমান পাৰো হিমান খচিব লাগিব একদম জোৰছে এটা জুখত এটা গোল কৰি লব এয়া মই গোল কৰি ললো আৰু ইয়াত লৈছো ধনিয়া আৰু কলা জিৰা বেলু বুলি কলো দীঘলীয়াকেও বেলিব পাৰে এটো নিজৰ ইচ্ছা আপোনালোকে যেনেকে বেলিবলৈ ফোন কৰে তেনেকেই বেলিব পাৰে মানে সুবিধা যেনেকে হয় তো এখন মই এটো বেলি লৈছো এটা গোলকো বনাম এটা দীঘলীয়াকো বনাম আপোনাটো দীঘলীয়াকে হৈ গল ইয়াত অকমান পানী লগাই লব তেতিয়া মানে এইখিনি ভালকে লাগ খাই যায় ধনিয়াখিনি আৰু কালজিৰাখিনি তো অকমান ওপৰত মই বেলি দিছো বনাই থোৱা প্ৰথম যোনটো গোলকে বনাইছিলো হেতু ইয়াত দি দিম আৰু লগতে ইয়াত আমি দিম অকমান সাইডে পানী অকমান লগাই দিব পাৰে এনেকে বাটাৰ অকমান লগাই দিব টেষ্টি হয় ধুনীয়াকে এয়া সফট হৈ গ'ল এতিয়া ধুনীয়াকে এয়া মোৰ কুলচা বনাই ধুনীয়াকে হৈ গ'ল এটা দীঘলীয়াকে বনাইছো দীঘলীয়াকে বনালো আৰু বাকি কিটা গুটেই কিটা গোলকে বনাইছো একদম ধুনীয়া সফট হৈছে আৰু আপোনালোকে বনাই চাবচোন ৰেচিপিটো আৰু প্লিজ মোক কমেন্টত জনাবলৈ নাপাহৰিব কেনেকুৱা পায় আৰু প্লিজ যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক শেয়াৰ কমেন্ট আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব